ভিতৰলৈ ছাৰ আহক বহক মোৰ আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিবলগীয়া আছিলে মিষ্টাৰ খগেন কওকচোন বাৰু ছাৰ মই মানে মিষ্টাৰ খগেন কলেজত চিলভাৰ জুবলি ফাংচন এটা এৰেঞ্জ কৰিম বুলি ভাবিছোঁ ছাৰ এই ক্ষেত্ৰত মই আপোনাক কেনেদৰে সহায় কৰিব পাৰিম আপুনি একো চিন্তা কৰিব নালাগে মিষ্টাৰ খগেন যি কৰিব লাগে মইহে কৰিম আৰু ফাংচনখন কাৰ কাৰণে এৰেঞ্জ কৰিম বুলি ভাবিছে আমাৰ বলটোৰ কাৰণে এৰেঞ্জ কৰিম মই আৰে মিষ্টাৰ খগেন তাৰ ফালে কি চাই আছে আপুনি মোৰ ফালে চাওক মই যে ফাংচনখন এৰেঞ্জ কৰিম বুলি ভাবিছোঁ কেলে গম পায় নাই আপুনি বলটোৰ কষ্ট আৰু ত্যাগৰ ওপৰত লক্ষ্য ৰাখিয়ে ফাংচনখন এৰেঞ্জ কৰা হৈছে ছাৰ এইবিলাক পাতিছে গম পাইছোঁ বাৰু ছাৰ কিন্তু এইবিলাক কিয় পাতিছে কাৰণ বলটোৱে ফাৰ্ষ্ট ইয়েৰ এক্সামত আকৌ ফেইল কৰিলে সেইটো কাৰণে ভাবিছোঁ ইয়াক জ্যেষ্ঠ ছাত্ৰ হিচাপে সম্বোধনা এটা জনাই দিয়ে ভাল হ'ব এতিয়া চিলভাৰ জুবলিটো এৰেঞ্জ কৰি দিওঁ আৰু 2 বছৰৰ পিছত ফেইল কৰি গৈ থাকিব গ'ল্ডেন ডায়মণ্ড এৰেঞ্জ কৰি গৈ থাকিম কাৰণ এল পি স্কুলৰ পৰাতো এতিয়ালৈকে 7বাৰমান ফেইল কৰিলে আৰু ফেইল কৰি গৈ থাকিব আমি পাতিও গৈ থাকিম বেয়া হ'ব নেকি ছাৰ আপোনাৰ কিবা এটা ভুল হৈছে নেকি মই মানে এতিয়ালৈকে 9বাৰ ফেইল কৰিলোঁ তাৰ গৌৰৱ চোৱা সি যেনিবা ফেইল নকৰি পেলাই যেনিবা অলিম্পিকত মেডেলহে জিকি আনিছে যেনেকৈ কৈছে 9বাৰ ফেইল কৰিছে সি আকৌ কেনেকৈ ফেইল কৰিলে ছাৰ ইটো ঘৰত ইণ্টাৰনেটত চাৰ্চ কৰি পঢ়িয়ে থাকে কি হ'ল মিষ্টাৰ খগেন ই কিতাপবিলাকৰ কি আচাৰ ভৰাই পেলালে নি কি হ'ল ইণ্টাৰনেটত যে চাৰ্চ কৰি পঢ় কিতাপবিলাকৰ আচাৰ ভৰাই পেলালে আপুনি কি সুধিছিলে সি কেনেকৈ ফেইল কৰিলে ৰ'ব মই তাক আপোনাৰ এক্সামৰ বহি আকৌ দেখাই আছোঁ ৰ'ব এইখন চাওক আছামিছৰ বহি আকৌ আগৰ নিচিনাকৈ খেলি মেলি লিখিছে প্ৰশ্ন আহিছে অসমৰ জাতীয় উৎসৱ লিখিছে দুৰ্গা পূজা অসমৰ জাতীয় উৎসৱ কেতিয়াবা দুৰ্গা পূজা হ'ল মিষ্টাৰ খগেন 2 নম্বৰ ব্যাকৰণৰ আহিছে কি পদ কেই প্ৰকাৰৰ ই লিখিছে পদ বোলে 2 প্ৰকাৰৰ আপদ আৰু বিপদ 3 নম্বৰ প্ৰশ্ন আহিছিলে কি অসমীয়া সাহিত্যৰ বিখ্যাত কবি দুজনৰ নাম ই লিখিছে ফুলকবি আৰু বন্ধাকবি এক্সট্ৰা নাম্বাৰৰ লোভত আৰু এটা বঢ়াই লিখিছে ওলকবি আৰু ইংৰাজী বহি গতি চাওক এইখন ট্ৰান্সলেশ্যন এটা আহিছিলে যে যোৱা ৰাতি মই শুব নোৱাৰিলোঁ মোক সৰু সৰু মহে কামুৰিলে কাৰণ মোৰ আঁঠুৱাখন ছুটি আছিলে ই লিখিছে লাষ্ট নাইট লিটিল বাফেল্লো এটেক মাই বডি বিকজ মাই আঁঠুৱা ইজ ছুটি চ' মাই টোপনি ইজ ক্ষতি মিষ্টাৰ খগেন মই ছায়েন্সৰ কথা নকওঁৱেই ছায়েন্সৰ ক্লাছৰুমত টিচাৰ সোমাবলৈ পায়হে টিচাৰক সদায় এনিমেল মিটিঙৰ লেচন পঢ়াবলৈ কয় অকল কি ছায়েন্সত এনিমেল মিটিঙৰ লেচনে আছে নেকি ফিজিক্সৰ কথা আছে কেমেষ্ট্ৰিৰ কথা আছে এইবিলাক পঢ় এহেঁতৰ ভয়ত মাষ্টৰে চাকৰি ৰিজাইন দি গুচি গ'ল মই এতিয়া কেনেকৈ চলাওঁ কলেজ ছাৰ কাৰ মিটিং বহিছে বুলি ক'লে চাওক মিষ্টাৰ খগেন আপুনি বহুত সহজ সৰল আপুনি ইয়াৰ চক্কৰত নপৰিব আপুনি বৰবাদ হৈ যাব আপুনিও বৰবাদ হৈ যাব ইয়াৰ চক্কৰত পৰি মানুহৰ ল'ৰা ছোৱালী বেয়া হয় ই আপোনাক বেয়া কৰিব আৰু মিষ্টাৰ খগেন সেইদিনাখন আমাৰ কলেজত ইণ্টাৰ কলেজ কুইজ কম্পিটিশ্যন এৰেঞ্জ কৰিছিলোঁ আমি বাহিৰৰ কলেজৰ প্ৰফেচাৰবিলাকো আহিছিলে বহুত ল'ৰা ছোৱালীও আহিছিলে ই আৰু লগৰ দুটাই ক'লে কি ছাৰ আমিও খেলিম আমাৰ কলেজৰ কেইটামান দলে খেলিছে মই ভাবিলোঁ এহেঁতিকেইটাও খেলক পাৰিব চাগে প্ৰশ্নটো আছিলে যে পৃথিৱীৰ চবতকৈ বেছি বৰফ পৰা ঠাইখনৰ নাম কি বেলেগ বেলেগ কলেজৰ ল'ৰা ছোৱালীবিলাকে কৈছে ৰাছিয়া ৰোমেনিয়া ইংলেণ্ড নেডাৰলেণ্ড তেনেকৈ কৈছে তাৰপৰা এহেঁতক সুধিলে ক'ত পৰে পককৈ খাৰা হৈ পেলাই কি ক'লে গম পায়নে মদৰ গিলাচত পৰে বোলে চবতকৈ বেছি বৰফ মোৰ ইজ্জতটো কি ৰাখিলে এহেঁতি মোৰ নাক কটুৱাই দিলে এহেঁতি বেলেগ কলেজৰ প্ৰফেচাৰৰ আগত ছাৰ ইয়াক এবাৰ আৰু সৰু ল'ৰা বুলি মাফ কৰি দিয়ক আৰু এনেকুৱা ভুল ই আগলৈ নকৰে আৰু ই সৰু ল'ৰা ই যদি সৰু ল'ৰা তেতিয়াহ'লে ময়ো অমিতাভ বচ্চন আপুনি অমিতাভ বচ্চন মোক যদি আপুনি অমিতাভ বচ্চন বুলি মানি ল'ব নোৱাৰে মই কেনেকৈ মানো বাৰু ই সৰু ল'ৰা বুলি ছাৰ আৰু এটা কথা সুধি যাওঁ বুলি ভাবিছিলোঁ বলটো স্কলাৰশ্বিপৰ কথাটো আগবাঢ়িছেগৈনে স্কলাৰশ্বিপ লাগে আপোনাৰ
পাপা বলক 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 মোক স্কলাৰশ্বিপৰ পইচা নালাগে বলক ধান খেৰ বিকা পইচাই বছৰটো চলি যাম বলক বল 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 যাওঁগে যাওঁগে বল 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 বল